ব্যস্ততাৰে ভৰা মহানগৰীখন, ব্যস্ত ইয়াৰ প্ৰত্যেকজন ব্যক্তি, চৌদিশে কেৱল উদুলি মুদুলিৰ পৰিৱেশ আৰু ইয়াৰ মাজতে ৰূপালী। তাইও যেন ইয়াৰ ব্যতিক্ৰম নহয়। তাই ব্যস্ততাৰ কাৰণ এটাই, তাইৰ উঠন বুকুৰ ল'বলৈ তাইৰ ওচৰলৈ অহা মানুহৰ হিচাপ নাই, আৰু সেয়ে তাই নিজকে সজাই পৰাই নিজৰ মাজতেই ব্যস্ত। BA পাছ কৰি গুৱাহাটী আহিছিল চাকৰিৰ সন্ধানত, আৰু বহুতো ইণ্টাৰভিউ দিও তাই এটা চাকৰি গোটাব নোৱাৰি চিন্তাত পৰিল। এফালে তাইক পঢ়াই ঘৰৰ ভেটি মাটি কণো মাকে বন্ধকীত দি শেষ কৰিলে, আনফালে মাকৰ নেৰা নেপেৰাকৈ ইটোৰ পিছত সিটো বেমাৰ। যিজনী মাকে একমাত্ৰ তাইক ভাল মানুহ কৰাৰ স্বাৰ্থত নিজৰ সকলো বিক্ৰী কৰিলে, এতিয়া তাই মাকৰ বেমাৰ চাই থাকে কেনেকৈ? যেনেকৈ নহওক মাৰ বেমাৰ তাই ভাল কৰিবই লাগিব। এই পৃথিৱীত আৰু আপোন বুলিবলৈ নাই, সেয়েহে তাই মাকক আৰু হেৰুৱাব নোখোজে। এই চিন্তা লৈয়ে তাই মহানগৰীৰ অফিচে কোম্পানী সকলোতে ঘূৰিলেগৈ। সৰু সুৰাকৈ যদি কিবা এটাও পায় তাই তাতে সুখী, কিন্তু তাই ভবাৰ দৰে সিমান সহজ নাছিল। ঘৰৰ পৰা যিকেইটা টকা লগত আনিছিল, চাকৰিৰ সন্ধান কৰোঁতে খাওঁতে সৰুকৈ হ'লেও লোৱা ৰুমটোৰ ভাড়া দিওঁতেই শেষ হ'ব এতিয়া। তাই কোনোফালে কি কৰিব একো ভাবি পোৱা নাছিল। এনেতে তাই চাকৰিৰ সন্ধানত যোৱা অফিচৰ ছিনিয়ৰজনে ৰূপালীলৈ ফোন কৰিলে। অচিনাকি নম্বৰ দেখি ৰূপালীৰ অকণমান আচৰিত হ'ল। তাই মোবাইলত তেনেকৈ কোনো অচিনাকি ফোন নাহে। তাই এজনী সহজ সৰল আৰু সাধাৰণ ছোৱালী, আজিলৈ কাৰো প্ৰেমত পৰি পোৱা নাই। তাইৰ মাথোন এটাই চিন্তা, কেনেকৈ সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, মাকজনীক অকণমান সুখ দিব পাৰে। সৰুতে পিতৃহাৰা হোৱা ৰূপালীয়ে জীৱনটোত বহুত যুঁজ দিব লগা হৈছে। জীৱনটো কিমান কঠিন পিতৃহাৰা হোৱাজনে ভালদৰে উপলব্ধি কৰিব পাৰে। সেয়েহে ৰূপে যৌৱনে ল'ৰাৰ মন মতলীয়া কৰিব পৰা গুণ থাকিও 21 বছৰীয়া ৰূপালী কাৰো প্ৰেমৰ বান্ধনত নোসোমালে। তাই মোবাইলটো তুলি লৈ কৰোঁ নকৰোঁকৈ ৰিচিভ কৰি লাহেকৈ মাত দিলে, হেল্ল'। সেইফালৰ পৰা মাত দিলে, হেল্ল', মই ৰক্তিম চলিহাই কৈছোঁ। যোৱাকালি যে আহিছিলা ইণ্টাৰভিউ দিবলৈ, তাৰ ছিনিয়ৰ। কথাষাৰ শুনি ৰূপালীৰ মনটো জিলিকি উঠিল। কিজানি তাইৰ সপোনবোৰ বাস্তৱত ৰূপান্তৰ হ'বলৈ ওলাইছেই। তাই এক মুহূৰ্তৰ কাৰণে কল্পনাৰ ৰাজ্যলৈ গুচি গৈছিল। ৰক্তিম চলিহাৰ মাতত হে তাইৰ সদবিষ ঘূৰি আহিল। হেল্ল', ৰূপা শুনিছানে? হেল্ল'। ৰূপালীয়ে থতমত খাই মাত দিলে, হয় হয় ছাৰ, মই শুনিছোঁ, কওকচোন। তুমি অহাকালি ৰাতিপুৱা 9 বজাত আমাৰ অফিচত আহি মোৰ কেবিনত লগ কৰিবা, পাৰিবা নিশ্চয়? ৰূপালীয়ে একে হোৱাতে কৈ পেলালে, হয় ছাৰ, নিশ্চয় পাৰিম। ঠিক আছে, আহিবা তেনেহ'লে, ৰাখোঁ বুলি কৈ ৰক্তিম চলিহাই ফোনটো কাটি দিলে। ৰূপালীয়ে আনন্দত আত্মহাৰা হ'ল। ছাৰে নিজে ফোন কৰি মাতিছে যেতিয়া তাই নিশ্চিত হ'ল যে তাইৰ চাকৰিটো খাটা। ফূৰ্তিতে তাই লগে লগে মাকলৈ ফোন লগালে, হেল্ল' মা। মাজনী। মাকৰ মাতটো শুনিয়েই ৰূপালীৰ বুকুখনত বিষ এটাই হেঁচা মাৰি ধৰিলে। তাই বুজি পায় তাইৰ প্ৰত্যেকটো ফোন কলত এটা ভাল খবৰ পোৱাৰ আশাৰে বৰ আগ্ৰহেৰে মাকে ৰিচিভ কৰে। তাইও হতাশ মনেৰে মাকৰ সৈতে কথা পাতিয়ে ফোনটো ৰাখি থয়। কিন্তু মাকে কোনোদিনেই তাইক দুৰ্বল হৈ পৰিব দিয়া নাছিল। সদায় সাহসী হ'বলৈ শিকাইছে। জীৱন যুদ্ধত কেৱল জয় হ'বলৈ শিকাইছে, প্ৰেৰণা দিয়ে সফল হ'বলৈ। তাই জানে যে মাকৰ প্ৰেৰণাৰ অবিহনে তাই আগলৈ এটা খোজো দিব নোৱাৰে। এইবাৰ অকণমান আশাৰ ৰেঙনি দেখি তাই আনন্দ পাইছে। মাজনী, তই ভালে আছ ন? মা, মোৰ ভালে দে, তই ভালে আছানে? গা ভাল নে তোৰ? ভালে মাজনী, তোৰ কিবা অসুবিধা হৈছে নেকি তাত? নাই মা, মই ঠিকেই আছোঁ। এটা ভাল খবৰ আছে মা। তাইৰ কথাষাৰ শুনি ভানুৰ অৰ্থাৎ পালিৰ মাক চকুকেইটা ডাঙৰ হৈ মেল খাই গ'ল। মনতে ভাবিলে, মাজনীৰ ভাল খবৰ বুলি কৈছে যেতিয়া কিবা ভাল কাম এটা পাইছে চাগৈ। কচোন মাজনী, কি ভাল খবৰ? তই কিবা কাম পালি নেকি? মাজনী, ক'ত পালি? তাতেই নে? ভগৱান,
ৰচন মা মোৰ কথাটো শেষ কৰিব দে ইমানবোৰ প্ৰশ্নৰ উত্তৰ মই একেলগে কেনেকৈ দিওঁ এইবাৰ অকণমান অভিমানী সুৰত মাকে ক'লে ধন্যবাদ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটো পঢ়ি আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবচোন আৰু ইয়াৰ পিছৰ খণ্ডৰ বাবে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব ধন্যবাদ